Hey guys, welcome back to my new video. আৰু ভিডিঅ' থাম্বনেইল দেখি সকলোৱে গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব। আৰু এই ভিডিঅ'টো টিপামলৈ আমি যোৱা ভিডিঅ' হয়। ভিডিঅ'টো আমি আগতেই শ্বুট কৰিছিলোঁ, কিন্তু আপলোড দিয়া নাছিলোঁ বহুত দিন হ'ল। আৰু এতিয়া আপলোড দি দিম। তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা। সোণাৰী টাউনত আছোঁ আমি এতিয়া। আৰু লগৰকেইটা আগত গুচি গ'ল, সিহঁতক এতিয়া কল কৰি আছোঁ আৰু ৰ'বলৈ কৈ আছোঁ। আমি আহি দিল্লী ঘাট পালোহি। দিল্লী ঘাট আছোঁ, দিল্লী ঘাটৰ ব্ৰিজৰ ওপৰত আছোঁ এতিয়া। আৰু চৰকাৰী এখন নৈখন আছে আৰু এইবিলাক চাওক। তো ব্ৰিজখনৰ তলত আছোঁ এতিয়া। তো ইয়াত ধুনীয়াকৈ পিকনিক প্লেচ আছে, পিকনিকৰ কাৰণে আহিব পাৰে, ধুনীয়া প্লেচ এইটো। বহুত আহিছিলে, তো এইবাৰ কম কৰোণাৰ কাৰণে অলপ। তো আৰু অলপ খান্দি দিলে, এইটো জেগাটো অলপ খান্দিছে, খান্দি দ হৈ যোৱাৰ কাৰণে তো ইয়াত মানুহ অলপ আছে। আমি টিপাম যাম, দৌল বাগান। ঠিকে আছে, চব ঠিক আছে। মনলে উভতি আহে লৰালি তোৰে মোৰে আমি আহি পালোহি এখন বুঢ়ীদিহিঙৰ ওপৰত যিখন ব্ৰিজ আছে, এই ব্ৰিজৰ ওপৰত আছোঁ এতিয়া। আৰু ইয়াৰ পৰা টিপামলৈ আৰু প্ৰায় 10 মিনিটমান লাগিব ন? হা, অঁ। তো আৰু ইয়াৰ পৰা টিপামলৈ প্ৰায় 10 মিনিটমান লাগিব। তো আমি প্ৰথমে ইয়াত আহি পিনে অলপ ফটো চটো ল'লোঁ, ফটো চটো লৈ পিনে তাৰপৰা এতিয়া যাম ইয়াৰ পৰা ধুনীয়াকৈ। তো সিহঁতেও ফটো চটো লৈ আছে, সেইকেইটা ফটো লৈ আছে, ফটো মাৰি আছে গোটেই। তো ইয়াৰ পৰা ওলাবলৈ আমি ৰেডি। তো ব'লক গৈ থাকোঁ। পাৰ্কিং কৰি তো আমি এই গেটেদি সোমাই যাম আৰু সেইফালে আৰু অলপ দূৰ যাব লাগিব। মেইন যিকেইটা ষ্টেপকেইটা আছে তালৈ যাব লাগিব। তো আমি ইয়াত যাবলৈ ষ্টাৰ্ট কৰি দিছোঁ। এয়া ঋতুৰাজ পূৰা ৰেডি। এয়া বান্দৰ। আজি তুমি নহ'লে মোৰ মন নভৰে, সপোনৰে পক্ষী হৈ নামানা গোলপীয়া উঠেৰে মিঠা মিঠা চুমাৰে মোৰে দুবাহুতে ৰোৱানা। এতিয়া মই দূৰণিৰে সময় হ'লে পাবানি বিৰে। এই প্ৰথম যিকেইটা ষ্টেপ আছিলে 50% আমি আহিছোঁ ষ্টেপ, কিন্তু পূৰা ভাগৰ লাগি গৈছে। আৰু এইকেইটা আহি আছে কেকু চেকু কৰি, তাৰপৰা ইটো ভাগৰিয়ে গৈছে। এতিয়া আমি অলপ পানী খাম, পানী খাই ওপৰলৈ যাব পাৰিম। আৰু এক এনাৰ্জি লাগে, এনাৰ্জি আকৌ এইটো ঠাণ্ডা পানী হ'ব দেই, বেলেগ কিবা বুলি নাভাবিব। যথেষ্ট ধুনীয়া জেগা, কিন্তু ইয়াত যদি আপোনালোকে আহে চিপছ লৈ পানী বটল ইয়াত নেপেলাব, এনেকৈ নেপেলাব। ডাষ্টবিন থৈছে, ডাষ্টবিনত পেলাব। তো ইয়াত বহুতে মানে এইবোৰ পেলাই মেলি লেতেৰা কৰি দিছে এইবোৰ। তো আমাৰ জেগাটোতে আমি চাফা কৰি ৰাখিব লাগিব, এইটো আমাৰ দায়িত্ব। যিখিনি আহে ইয়ালৈ, তো তেওঁলোকে যদি চাফা কৰি ৰাখে তেতিয়াহে বাকী মানুহ আহি ভাল পাব। ইয়াত পৰিৱেশটো চাফা কৰি থাকিলে এনেই ভাল লাগে। হয়, আহিও ভাল লাগে চাফা কৰি দিলে। ভাগৰ লাগিছে ভাগৰ লাগিছে। কি হ'ল, ইউটিউবাৰ জোচ নাইকিয়া গ'ল যে। আমি ইতিহাসৰ কিতাপ এখন ল'ম টিপামৰ। প্ৰথমখন দ্বিতীয়খন এইখন। তো আমি এজন ককা এজন লগ পাইছোঁ, আৰু ককাজনে টিপামৰ ইতিহাসৰ বিষয়ে অলপ ক'ব। তো টিপামৰ ইতিহাসৰ বিষয়ে ক'বলৈ গ'লে টিপাম হৈছে এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই অঞ্চল। হয়, এই টিপামতেই সৰুৰ চীন দেশৰ ইয়ানুন প্ৰদেশৰ পৰা আহি চাউলুং চুকাফাই এই থলীত টিপামৰ এই থলীটোত য'ত আমি থিয় হৈ আছোঁ, সেই থলীতে আহি পদাৰ্পণ কৰিছিলে।
ইয়াত থাকি তেখেতে 3 বছৰ শালি ধান খেতি কৰি তাৰ বুকুত সাহস বান্ধি আকৌ ৰাজ্য বিস্তাৰৰ কাৰণে পশ্চিমলৈ ঢাপলি মেলিছিল। হয় ঢাপলি মেলি এইফালে নামৰূপ আৰু এইফালে কি কয় চন্ত্ৰক, তাৰপিছত হাবুং গ'ল, হাবুঙৰ পৰা ঘূৰি আহি চৰাইদেউ পালে। গতিকে ইয়াতে যেতিয়া নেকি ৰাজধানী পাতিলে পায়, গতিকে এই ঠাইটুকুৰাত এতিয়া পৰ্যটনথলী হিচাপে। আৰু ইয়াত মানুহ আগতে আহিছিল নে বেছি নে আগতে অহা নাছিল ন? এতিয়া ষ্টেবিলাক যোৱা জানুৱাৰী মাহত এই খটখটিটো বনালে। হয় খটখটি বনোৱাৰ পিছতে ফেচবুকত পাই মানুহবিলাকে এজনক আহিলে তাৰপৰা ইজনে পাইছে। আমিতো ফেচবুকত পাই আহিছোঁ, সংযোগ কৰি এনেকৈ আমি ফেচবুকত দেখি আহিছোঁ বহুত নাপায়। আহি মানুহৰ সমাগমটো বেছিকৈ হৈ আহিছে। ঠিক আছে হ'ব দিয়ক। তো এই ককাই ক'লে অলপ ইতিহাসৰ বিষয়ে, আৰু ইয়াত মানুহ কেতিয়া বেছি আহিছিলে কেতিয়া কম আহিছিলে সকলোবোৰ ক'লে। তো বাকী আৰু দেখাই যাম কি কি আছে। এইফালে এখন থান আছে, থান এখন আছে, আৰু ইয়াত স্বৰ্গদেউ চাওলুং চুকাফাৰ এখন ডাঙৰ ফটো আছে। আৰু আমি টিপাম তেতিয়া আহিলোঁ, ভিতৰত সোমালোঁ আৰু চব চালোঁ। থান এখন আছে, থানখন চালোঁ, থানখন চাই পিনে এতিয়া আমি ঘূৰি গৈ আছোঁ। এতিয়া ইয়াত ঋতুৰাজ আছে। ঋতুৰাজ কেনেকুৱা লাগিলে? মজা সেউজীয়া মাজে মাজে আহি পিনে চবৰে ভাল লাগে, আপোনালোকৰো ভাল লাগিব। এবাৰ আহি চাব টিপাম, তেতিয়া ভাল লাগিব। হয় সকলোৱে আহি চাব এবাৰ। ঋতুৰাজ কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে, খালি বহুত ভাগৰ লাগিলে ওপৰলৈ উঠোঁতে। ভাগৰ লাগিবই, অলপ কষ্ট কৰিবই লাগিবই। কষ্ট কৰাৰ যিটো ফল মিঠা, ফলটো মিঠা। আমি এতিয়া নামি গৈ আছোঁ, আৰু আমাৰ এজন আহি আছে। তো এইফালে আমি ওপৰৰ পৰা আহিলোঁ গোটেইখিনি ধুনীয়াকৈ। তো আমি ওপৰৰ পৰা ধুনীয়াখিনি গোটেইখিনি আহিলোঁ এতিয়া ইয়াৰ ওপৰৰ পৰা। তো ইমানতে ভিডিঅ'টো শেষ কৰোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। আৰু ইয়াৰ পিছৰ ভিডিঅ' পাই থাকিব। ঠিক আছে, বাই বাই।